বাংলাদেশত এজন হিন্দু যুৱকক গছত বান্ধি যে নিৰ্মমভাৱে জ্বলাই দিলে আমি আমছু সদম সংখ্যালঘু ছাত্ৰ ইউনিয়নে এই কাণ্ডটোক তীব্ৰভাৱে গৰিহণা দিছো আৰু বাংলাদেশৰ যিজন মুখ্য বিষয়া ব্যক্তি ডক্টৰ ইউনুছক আমি চৰম সকিনি প্ৰদান কৰিছো। আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো যে বাংলাদেশত ভাৰত বিৰোধী এটা চক্ৰ ইতিমধ্যে উঠি পৰি লাগিছে আৰু ভাৰতৰ পৰা উত্তৰ পূৰ্বাঞ্চলক দ্বিখণ্ডিত কৰাৰ ভাবুকি প্ৰদান কৰিছে। আমি তেওঁলোকক সকিনি প্ৰদান কৰিছো আৰু তেওঁলোকক ক'ব বিচাৰিছো যে দিবা স্বপ্ন কেতিয়াও বাস্তৱ নহয়। আমি উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তি, আমি সংখ্যালঘু মুছলমান ব্যক্তি, আমি বাংলাদেশত চলি থকা যি অন্যায় অত্যাচাৰ এইটো বন্ধ কৰাৰ কাৰণে দাবী জনাইছো। বাংলাদেশৰ সংখ্যালঘুসকলক আপোনালোকে নিৰাপত্তা প্ৰদান কৰক। নিজৰ দেশত আজি অগণতান্ত্ৰিকভাৱে আজি সন্ত্ৰাসবাদীৰ কায়দাৰে আজি আপোনালোকে দেশখন চলাই আছে, এয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয়, এয়া মানৱ অধিকাৰ উলংঘন হৈছে। আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক আহ্বান জনাম যে বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হেঁচা প্ৰয়োগ কৰক আৰু তেওঁলোকক বাধ্য কৰাব লাগিব। বাংলাদেশে জনা উচিত যে ভাৰতবৰ্ষই 10% যদি বল প্ৰয়োগ কৰে আৰু এই 10% বল প্ৰয়োগ কৰিলে বাংলাদেশৰ নিচিনা ৰাষ্ট্ৰ বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব। এয়া আমি ভাৰত ভূমিৰ পৰা তেওঁলোকক আহ্বান জনাইছো আৰু ভাবুকি তেওঁলোকক দিছো। তেওঁলোকে আমাক একো কৰিব নোৱাৰে। ইভেন আমি তেওঁলোকক যদি ইচ্ছা কৰো ভাৰতবৰ্ষৰ নহয় বিশ্বৰ মানচিত্ৰৰ পৰা তেওঁলোকক আমি নোহোৱা কৰিব পাৰিম। আজি তেওঁলোকে যি স্বৈৰাচাৰী শাসন চলাইছে, আজি যি যেনেকুৱা ধৰণৰ তেওঁলোকে অগণতান্ত্ৰিকভাৱে আইন হাতত তুলি লৈ প্ৰকৃত যিসকল নাগৰিক বাংলাদেশী নাগৰিক তেওঁলোকক নিজৰ ভূমিতে নিজৰ নাগৰিকসকলক অন্যায় অত্যাচাৰ কৰি আছে, চুৰি কৰি আছে, ডকাতি কৰি আছে, হত্যা কৰি আছে, লুণ্ঠন কৰি আছে, এয়া তেওঁলোকে নিয়ন্ত্ৰণ কৰক। আৰু ইউনুছ চৰকাৰে এইবিলাক নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে। ঠিকে আছে, তেওঁলোকৰ সাৰ্বভৌম গণতান্ত্ৰিক এটা ৰাষ্ট্ৰ, তেওঁলোকৰ নিজৰ মাজত কি হৈছে আমাৰ ক'বলগীয়া নাই, কিন্তু যি নিৰ্মমভাৱে আজি হিন্দু এজন ব্যক্তিক হিন্দু হোৱাৰ কাৰণে যে তেওঁলোকে হত্যা কৰিলে তাৰ ন্যায় বিচাৰ পাব লাগিব। আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছো বাংলাদেশৰ বিৰুদ্ধে ভাৰত চৰকাৰে কঠোৰ হওক।